हेलो स्टूडेंट তোমালোকৰ বাবে আহিছে এটা গুড নিউজ তোমালোকৰ ঘোষণা হল এইচএস উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ তাৰিখ তোমালোকৰ কোনদিনা উচ্চতৰ মাধ্যমিকৰ ফলাফল দিয়া হ'ব সেই সময়সূচী আৰু তাৰিখ ঘোষণা কৰিলে এই মুহূৰ্তত তোমালোকক পুনৰবাৰ জনাইছো তোমালোকৰ ঘোষণা হল উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ তাৰিখ তো যিসকল এইচএস ষ্টুডেন্ট আছা তেওঁলোকৰ বাবে ভাল খবৰ আহি পৰিছে তোমালোকৰ আসাম এইচএস বৰ্ডৰ পৰা তোমালোকক জনাই দিছে যে কোনদিনা তোমালোকৰ 2026 বৰ্ষ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ব ইতিমধ্যে তোমালোকক ইয়াত দেখিবলৈ পাইছা নিউজত জনাই দিছে যে 28 এপ্ৰিলত ঘোষণা হ'ব এইচএছৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল অৰ্থাৎ অহা 28 এপ্ৰিলৰ দিনা তোমালোকৰ এইচএছৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব আৰু ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে টুইটাৰ যোগে জনাই দিছে যে 28 এপ্ৰিল তাৰিখে তোমালোকৰ এইচএছ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব দিনৰ 11 বজাত তো যিসকল ষ্টুডেন্ট আছিলা তেওঁলোকৰ হেক অন্ত পৰিল তোমালোকৰ আৰু বেছি দিন নাই 28 এপ্ৰিলত দিয়া হ'ব ৰিজাল্ট ঘোষণা কৰি দিছে এই মুহূৰ্তত সো তোমালোকে যিসকলে চেনেলটো নতুন আছা চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু কাগজ থকা বেল বটনটো অন কৰি দিয়া আজিলৈ এইখিনি ধন্যবাদ